আজি আমাৰ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত নিমনাগৰ মণ্ডলত আমাৰ লাকুৱা ব্লকৰ উদ্যোগত হাতছে হাতযোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। আপোনালোকে জানে যে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰা যি ৩,৮০০ কিলোমিটাৰ অতিক্ৰম কৰিলে, সেই সময়ত তেখেতৰ সাধাৰণ নাগৰিকৰ লগত যেতিয়া আলোচনা হৈছিল, দেখা সাক্ষাৎ হৈছিল, তেখেতৰ যিখিনি অনুভৱ, যিখিনি উপলব্ধি কৰিলে যে আমাৰ দেশখন কোন দিশত গৈ আছে আৰু আমি আগন্তুক সময়ত কি কৰিব লাগিব, আমি দেশখন যে কেনেকৈ ৰক্ষা কৰিব লাগিব, যি নিম্নগামী অৱস্থা হৈছে, অৰ্থনীতিয়ে হওক বা আমাৰ দেশৰ বিভিন্ন মানুহৰ যিখিনি অসুবিধা হৈছে, এইখিনি আঁতৰ কৰিবলৈ কংগ্ৰেছ দলে আগন্তুক সময়ত ৰাহুল গান্ধীৰ নেতৃত্বত কাম কৰিব আৰু ৰাইজৰ লগত থাকিব, যাতে ৰাইজৰ দুখ দুৰ্দশাখিনিৰ সময়ত মাত মাতি পেলাই আমি এটা পৰিৱৰ্তন আনিব পাৰোঁ। আৰু এই কামটো কৰিবলৈ হ'লে আমি কংগ্ৰেছ দলে ৰাইজৰ ওচৰ চাপিব লাগিব। আৰু আজি আমি ৰাহুল গান্ধী ডাঙৰীয়াই এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখন আজি আমি নিমনাগৰ মণ্ডলৰ মথুৰাপুৰ অঞ্চলত আজি বিতৰণ কৰিছোঁ। আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া, সাধাৰণ সম্পাদক অজয় গগৈ, জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী, আমাৰ এই ব্লকৰ সভাপতি ৰঞ্জু শইকীয়া, আমাৰ মণ্ডলৰ কৰ্মকৰ্তা, পঞ্চায়তৰ সভাপতি আৰু সকলোৱে মিলি আমি ঘৰে ঘৰে দোকানে পোহাৰে ৰাহুল গান্ধীৰ যিটো বাৰ্তা, আগন্তুক সময়ত যাতে আমাৰ দেশখন যাতে ভাল দিশত গতি কৰে, আমি যিবিলাক অভাৱ অভিযোগ সমস্যা, আমাক চৰকাৰখনে যিবিলাক দুৰ্দশাত ভোগাইছে আৰু আমাৰ মাজত যিটো সাম্প্ৰদায়িক এটা সদ্ভাৱৰ অভাৱ হৈছে, এইবিলাক নাইকিয়া কৰি আমি যাতে এখন খুব অখণ্ড ভাৰত, আমি যিখন আমি সকলোৱে শান্তি সম্প্ৰীতিৰে থাকিব পৰা গান্ধীজীৰ সপোনৰ ভাৰত, নেহৰুৰ যি মহাত্মা গান্ধীৰ সপোনৰ ভাৰতৰ দিশত আগবাঢ়িব পাৰোঁ, আমি ৰাষ্ট্ৰখন শক্তিশালী হ'ব পাৰোঁ, তাৰ বাবে কাম কৰাৰ বাবে কংগ্ৰেছ দলৰ সংকল্প আজি লৈছোঁ।